নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম বুধ গ্ৰহৰ বিষয়ে। বুধ গ্ৰহৰ জন্মৰ পৰা আদি কৰি সকলো এই ভিডিঅ'টোত আলোচনা কৰিম। বুধ গ্ৰহ সৌৰজগতৰ সকলোতকৈ সৰু গ্ৰহ। আগতে প্লুটো আছিল, কিন্তু প্লুটোক সৌৰজগতৰ পৰা ওলাই দিয়াৰ পিছত বুধ গ্ৰহে এতিয়া সৌৰজগতৰ সকলোতকৈ সৰু গ্ৰহ। আমাৰ পৃথিৱীৰ চন্দ্ৰটোৰ পৰা মাত্ৰ অলপ ডাঙৰ এই গ্ৰহটো, মোটামুটি চন্দ্ৰৰ সমানেই ডাঙৰ। বুধ গ্ৰহৰ জন্ম বাকী গ্ৰহবিলাকৰ দৰে 4.5 বিলিয়ন বছৰ আগত হৈছিল। সৌৰজগতৰ 4টা গ্ৰহৰ দৰে বুধ গ্ৰহও হৈছে স্থলীয় গ্ৰহ, মানে খোজ দিব পৰা মাটি আছে। এই গ্ৰহৰ এফালে আছে শুক্ৰ গ্ৰহ আৰু আনফালে আছে সূৰ্য। সূৰ্যৰ পৰা বুধ গ্ৰহৰ দূৰত্ব 58 মিলিয়ন কিলোমিটাৰ। সূৰ্যৰ পৰা সকলোতকৈ ওচৰত আছে বাবে এই গ্ৰহটো সকলোতকৈ বেছি গৰম হ'ব বুলি ভবা যায়, কিন্তু নহয়, শুক্ৰ গ্ৰহহে সকলোতকৈ গৰম গ্ৰহ। যদি আপুনি বুধ গ্ৰহক যায় আৰু সূৰ্যৰ ফালে চাই, আমাৰ পৃথিৱীতকৈ 3 গুণ ডাঙৰ দেখা পাব সূৰ্যটো। সূৰ্যৰ পৰা বুধ গ্ৰহক পোহৰ যাই পাওঁতে 3.2 মিনিট সময় লাগে, যিটো সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে 8 মিনিট সময় লাগে। বুধ গ্ৰহৰ বিষয়ে বেলেগ আলোচনা কৰাৰ আগতে জানি লওঁ বুধ গ্ৰহৰ বিষয়ে মানুহে কেতিয়াৰ পৰা জানিছে। বুধ গ্ৰহটো খালী চকুৰে চাব পাৰি। এই গ্ৰহটো প্ৰথমে খ্ৰীষ্টপূৰ্ব 14 শতিকাত প্ৰাচীন খগোল বিজ্ঞানীসকলে পৰ্যবেক্ষণ কৰিছিল। বুধ গ্ৰহৰ বিষয়ে আমাৰ যি আধুনিক জ্ঞান, বুধ গ্ৰহৰ নামটো দিয়া হৈছিল ৰোমান দেৱতা মাৰ্কুৰীৰ নামত। বুধ গ্ৰহৰ বিষয়ে জানিবলৈ বৈজ্ঞানিকসকলৰ বহু সময় লাগিছিল। এতিয়াও বেলেগ গ্ৰহতকৈ বুধ গ্ৰহৰ বিষয়ে কমকৈ জানে বৈজ্ঞানিকসকলে, কাৰণ বুধ গ্ৰহ সূৰ্যৰ পৰা বহু ওচৰত আছে কাৰণে বুধ গ্ৰহটো দেখিবলৈ বহু কঠিন। বুধ গ্ৰহক ওচৰৰ পৰা জানিবলৈ সূৰ্যৰ লগত চকু মিলোৱাৰ দৰে হয়। তাৰ বাবে বুধ গ্ৰহটো বিচাৰি পাব কঠিন হৈছিল। সেইকাৰণে বাকী গ্ৰহকেইটাৰ পিছতহে বুধ গ্ৰহটো বিচাৰি পাইছিল। সূৰ্যৰ ওচৰত থকা বাবে বুধ গ্ৰহত কৃত্ৰিম উপগ্ৰহ পঠাব বহু কঠিন আছিল, কাৰণ সূৰ্যৰ গ্ৰেভিটিয়ে উপগ্ৰহটো নিজৰ ফালে টানি লয়। তাৰ বাবে বুধ গ্ৰহত লেণ্ডিং কৰিব বহু তেলৰ প্ৰয়োজন হয়। সেইকাৰণে এতিয়ালৈ মাত্ৰ 2টাহে ছেটেলাইট বুধ গ্ৰহলৈ পঠাইছে। সেই 2টা হ'ল মেৰিনিয়াৰ 10 আৰু মেছেঞ্জাৰ। পৃথিৱীৰ পৰা বুধ গ্ৰহৰ দূৰত্ব 77 মিলিয়ন কিলোমিটাৰ। যেতিয়া 1970 চনত মেৰিনিয়াৰ বুধ গ্ৰহলৈ পঠাইছিল, যাই পাওঁতে 146 দিন লাগিছিল। বুধ গ্ৰহটো আমি খালী চকুৰে চাব পাৰোঁ সূৰ্য ডুবাৰ পিছত আৰু উদয় হোৱাৰ আগমুহূৰ্তত। পৃথিৱী আৰু বুধ গ্ৰহৰ তুলনা চালে পৃথিৱীৰ ডায়মিটাৰ 12,742 কিলোমিটাৰ আৰু বুধ গ্ৰহৰ 4,779 কিলোমিটাৰ। বুধ গ্ৰহৰ ঘনত্ব পৃথিৱীৰ পৰা মাত্ৰ অলপ কম। পৃথিৱীৰ ঘনত্ব হ'ল 5.51 গ্ৰাম পাৰ ঘন চেণ্টিমিটাৰ আৰু বুধ গ্ৰহৰ 5.43 গ্ৰাম পাৰ ঘন চেণ্টিমিটাৰ। বুধ গ্ৰহৰো পৃথিৱীৰ দৰে মাজত এটা কোৰ আছে। বুধ গ্ৰহৰ কোৰত আইৰণ বেছি আছে। এই গ্ৰহৰ 85% কোৰে আইৰণেৰে গঠিত। সূৰ্যৰ পৰা বুধ গ্ৰহৰ দূৰত্ব 2টা ভাগত হয়। অপহেলিয়ান অৰ্থাৎ বুধৰ সূৰ্যৰ পৰা সৰ্বাধিক দূৰত্ব প্ৰায় 70 মিলিয়ন কিলোমিটাৰ আৰু পেৰিহেলিয়ন অৰ্থাৎ সূৰ্যৰ পৰা সৰ্বনিম্ন দূৰত্ব প্ৰায় 46 মিলিয়ন কিলোমিটাৰ। যেতিয়া বুধ সূৰ্যৰ ওচৰত থাকে, বহু স্পীডত নিজৰ কক্ষত ঘূৰে বুধ গ্ৰহটো, আৰু যেতিয়া দূৰত থাকে স্পীডটো কমি যায় বহুখিনি। এই গ্ৰহটোৰ স্পীড 46 কিলোমিটাৰ পাৰ ছেকেণ্ড হয় আৰু সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ মাত্ৰ 88 দিন লাগে। এইবাবে সকলোতকৈ স্পীড ঘূৰা গ্ৰহ বুলি বুধ গ্ৰহক কয় আৰু 88 দিনতে 1 বছৰ সম্পূৰ্ণ কৰে। কিন্তু বুধ গ্ৰহত আমাৰ পৃথিৱীৰ দৰে দিন চালে 69 দিনত 1 দিন হয়। বুধ গ্ৰহত মানে 1416 ঘণ্টাত 1 দিন হয়, যিটো আমাৰ পৃথিৱীত 24 ঘণ্টাত 1 দিন হয়। আমাৰ যেনেকৈ 24 ঘণ্টাত দিন ৰাতি সম্পূৰ্ণ হয়, ঠিক তেনেদৰে বুধ গ্ৰহত 176 দিনত এটা দিন এটা ৰাতি সম্পূৰ্ণ হয়। বুধ গ্ৰহত আমাৰ পৃথিৱীৰ দৰে একো বতৰ নাথাকে। দিনত ইয়াৰ তাপমান প্ৰায় 430 ডিগ্ৰী চেলচিয়াছলৈ যায় আৰু ৰাতি একো বায়ুমণ্ডল নাই বাবে -180 ডিগ্ৰী চেলচিয়াছলৈ গুচি যায়। ইয়াত বহু পাতলা বায়ুমণ্ডল আছে। তাত কম পৰিমাণে অক্সিজেন, ছডিয়াম, হাইড্ৰজেন, হিলিয়াম আৰু পটাছিয়াম আছে। বুধ গ্ৰহত বহু ডাঙৰ ডাঙৰ গাঁত আছে। এইবোৰ যেতিয়া বুধ গ্ৰহ উৎপত্তি হৈছিল বেলেগ গ্ৰহৰ দৰে, তেতিয়াই ডাঙৰ ডাঙৰ এষ্টৰইড কমিক্স পৰি পৰি এইবোৰ ঘাটৰ সৃষ্টি হৈছিল। আনহাতে বুধ গ্ৰহৰ কোনো নিজা চন্দ্ৰ নাই, যিটো আমাৰ পৃথিৱীত আছে, আৰু বুধ গ্ৰহৰ কোনো
ৰিঙো নাই চাৰিও চাইডে। ধন্যবাদ।